ববিতা, কি কৰিছা? নাই নেকি অ? ঘৰখন বৰ নিমাউমাউ হৈ আছে যে। চাকৈ এইঘৰ মানুহ ক'লৈ গ'ল? দৰ্জাখন দেখোন খোলা। অ ববিতা, পাছফালে আছে যেন পাইছোঁ। অ ববিতা, কি কৰিছানো? অ বাইদেউ দেখোন, মই শুনাই নাছিলোঁ। একেবাৰে পাছফালে পুৰা কামত ব্যস্ত হৈ আছোঁ নহয়। ঘৰখনত কাম অকল মইহে কৰোঁ। কোনোবাই যদি অকণমান কিবা কাম এটা সহায় কৰি দিলেহেঁতেন। আইঅ কৈছোঁ নহয়, বৰ কষ্ট হৈছে মোৰ। বহকচোন বাইদেউ, বহক বহক। কেলৈ ৰুমি নাই নেকি? ক'লৈ গ'ল তাই? কৈছেহে, তাই থাকিলেনো কি হ'ব? থকা যি থকাহে, খোৱা আৰু শোৱা। একো কাম নাই বন নাই, মিছামিছিকৈ এটা বোজা লৈ থকা নিচিনাহে লাগে কেতিয়াবা। আই, ইমান ডাঙৰ গাভৰু ছোৱালীজনী থাকোঁতে খুৰীয়েককতো কাম এখন সহায় কৰি দিব লাগে। কি সহায় কৰি নিদিয়ে নেকি? হৈছে দিব। কিমান বাৰ ক'ব লাগিব এটা কাম কৰিবলৈ। মই সেইকাৰণে পৰ পাচিয়ে নথকা হ'লোঁ। মই নিজেই কৰোঁ চব। আৰু আমাৰ মানুহজন দদায়েকে বেছি হাক দিছে। মই কৈছোঁ নহয়, মূৰৰ ওপৰত তুলি লৈছে, গম পোৱা নাই? একেবাৰে মূৰত যেন একেবাৰে থ'লে ওকণিয়ে খাব, মাটিত থ'লে পৰুৱাই খাব। সেই তেনেকৈ মানে এনেকুৱা মৰম কৰে নহয়, এনেকুৱা মৰম কৰে। মোৰ ছোৱালীজনী ক'লা দেখি পিনি তাইক বেছি বগা ধুনীয়া দেখি তাইক বেছি মৰম কৰে। তাই ধুনীয়া হ'ল বুলিয়ে কি তাইক বেছি মৰম কৰিব লাগে নেকি? এনেকুৱা নহয়। আমাৰ মানুহজন বেছি কৰিছে আৰু বেছি কৰিছে। মই চাইহে আছোঁ। বগা চগা অকণমান ধুনীয়া দেখিলে কি হ'ব? কিন্তু একো কামত নাই, গম পাইছেনে? এইজনীহে ছোৱালী কাৰোবালৈ মানে বিয়া দিবলৈ বহুত চিন্তা কৰিব লাগিব, বহুত বাৰ চিন্তা কৰিব লাগিব। হয় নেকি ববিতা? আমি ভাবিছিলোঁ ছোৱালীজনী দেখাই শুনায়ো বহুত ধুনীয়া, মাত কথাও ভাল, কামে বনেও আছে। তাকে এতিয়া শুনি আচৰিতে পাইছোঁ দেই। হয় নেকি? আমি কিন্তু এনেকৈ ভবা নাছিলোঁ। আইঅ বাইদেউ, কৈছেহে আপোনালোকে এদিনহে লগ পায় কেতিয়াবা। আপোনালোকৰ আগত ভালতি বোলাই দেখুৱায়, মাত কথা ধুনীয়াকৈ কয়। কিন্তু সদায় মইহে পাই থাকোঁ। মই জানো তাইৰ বিষয়ে কেনেকুৱা ছোৱালী। আমাৰ ছোৱালীজনী ক'লা হ'ব পাৰে, কিন্তু মই কৈছোঁ নহয়, মাতে কথাই কাম বন একেবাৰে মোৰ হাতৰ পৰা থাপ মাৰি ধৰি কৰিবলৈ বিচাৰে, গম পাইছেনে? সৰু হৈ আছে, মই সেইকাৰণে কাম কৰিবলৈ নিদিওঁ। কিন্তু তাই যদি কাম এখন মোৰ পৰা কাঢ়ি ল'লেহেঁতেন, মই কৈছোঁ নহয়, মোৰ একেবাৰে কেতিয়াবা এনেকুৱা লাগে নহয়, মোৰতো ক'ৰবাত মানে খুন্দা মাৰি দিওঁ যেন লাগে এইজনীৰ পৰা। সঁচা কথা কৈছোঁ, গম পাইছেনে বাইদেউ? তেনেকুৱাহে নেকি? মই আকৌ নাজানো নহয়। আমি এতিয়া লোকৰ মানুহজনীহঁতে যদি তাইৰ বিষয়লৈ তাই কথাটো পাতি থাকিলে বৰ ভাল কথা হোৱা নাই। আকৌ কিবা এটা যদি অকণমান শুনি পায় মোকেই বেয়া পাব, গম পাইছানে? এইবোৰ কথা এতিয়া বাদ দিয়া বুজিছা। মই ভাবিছিলোঁ আকৌ তাইক দৰা এটাকে দেখুৱাম বুলি। আইঅ ছোৱালীজনী কিবা মৰম লাগে অ'। তুমি যেনেকৈ কৈছা তাইৰ বিষয় লৈ মোৰ কিন্তু বিশ্বাসেই হোৱা নাই পাই। তুমি বেয়া নাপাবা কিন্তু। মই বেয়া পাইনো কি লাভ বাইদেউ? যিটো সঁচা মই সেইটোহে কৈছোঁ। আপোনালোকে বৰ ভালদৰা দেখুৱাই পিনে লাভ নাই। ভালদৰা দেখুৱাই আপোনালোকে বৰ হেৰিয়ত পৰিব, ফাঁচত পৰিব। কেলৈ এনেকুৱা এজনী ছোৱালী আমাক ফচাই দিলে বুলি ভাবিব নহয়। আপোনালোকে ভাল ছোৱালী এজনী দেখুৱাটো বেলেগ কথা। মই এতিয়া কিনো ক'ম? মই এতিয়া নিজৰ ভতিজা হ'লেও মানে এতিয়া মই ক'বলৈ বাধ্যত পৰিছোঁ। ছোৱালীজনী স্বভাৱ চৰিত্ৰ ভাল নহয়, সেইটো কাৰণে কৈছোঁ। আমাৰ ছোৱালীজনীৰ দৰে যদি অকণমান হ'লহেঁতেন। কিন্তু আমাৰ ছোৱালীজনী এতিয়া ইমান ডাঙৰো হোৱা নাই তেনেকৈ দৰা দেখাবলৈ। এতিয়া পঢ়িছে, পঢ়কচোন অকণমান। এতিয়া এইবাৰ মেট্ৰিক দিবহে আমাৰ ছোৱালীজনী। এইবাৰ তাৰমানে তোমালোকৰ ছোৱালীজনীয়ে মেট্ৰিক দিব। আৰু ৰুমিয়ে কি পঢ়িছে বাৰু? ডিগ্ৰী পঢ়িছে নেকি বাৰু? এইবাৰ তাই ডিগ্ৰী কমপ্লিট কৰিব। তাই মানে একদম পঢ়া ৰুমতে অকল সোমাই থাকে। কাম নাই বন নাই। কাম এখন কৰ বুলি ক'লেও নকয়, খাব আৰু ৰুমত সোমাব। মই কৈছোঁ নহয়, মোৰ কেতিয়াবা এনেকুৱা লাগে নহয়, এইজনীক এনেই খুৱাই আছোঁ যেন লাগে। কিবা এটা কাম এখন কৰি দিয়ে। কাম এখন যদি পাছোঁ, তাই একেবাৰে মানে কৈছোঁ নহয়, বেলেগ বেয়া পায়। মই কৈছোঁ নহয়, কেতিয়াও নকৰে সেইখন কাম। আপোনালোকে এই ঘৰখনত থাকি চালেহে গম পাব কেনেকুৱা ধৰণৰ ছোৱালী সেই ছোৱালীজনী। এৰা পায়, তোমালোকৰ ঘৰখনৰ কথা তোমালোকেহে জানিবা। এইবিলাক এতিয়া কথা পাতি নাথাকোঁ আৰু মোৰ দেৰি হৈছে। এতিয়া যাওঁগৈহে ঘৰলৈ, বুজিছানে? দেৰি হৈছে যদিও ৰুমিক মাত এষাৰ দি থৈ যাওঁ নেকি। ছোৱালীজনীলৈ বেচেৰি বেয়াই লাগে। মাকো নাই, দেউতাকো নাই। হ'লেও তোমালোকে মাক আৰু দেউতাক হৈছা, সেইখিনিকে বহুত। একেবাৰে মাক দেউতাক নাইকিয়া অনুভৱটো নাই পোৱা চাগে। কাম বনখিনি কৰি যেনে তেনে আজৰি হ'লোঁ। এতিয়া কি কৰোঁ? ড্ৰয়িং ৰুমত দেখোন কোনোবা কথা পাতি আছে। বৰমা মাতটো যেন লাগিছে। যাওঁচোন মাত খাৰ দি আহোঁ। খুৰীয়ে দেখোন মোৰ কথাকে কৈ আছে। কেনেকৈ ওলাওঁগৈ এতিয়া? বেয়াই লাগিছে ওলাই দিবলৈ। একো নাই, যাওঁ মাত খাৰ দি আহোঁ। নহ'লে বৰমাই মোক বেয়া পাব। ক'ৰবাত যদি আকৌ লগ পাওঁ ক'বই, তহঁতৰ ঘৰলৈ গ'লোঁ, তই মাত এষাৰ নিদিলি, এনেকৈ ক'ব পাই। মই মাত খাৰ দি আহোঁ। বৰমা কেতিয়া পালেহিনি? মই যে গমেই নাপাওঁ। ভালনে আপোনাৰ?
অ' তুমি আছা? মই নাই বুলিয়ে ভাবিছিলোঁ। এই যাবই ওলাইছিলোঁ, ভাবিছোঁ ৰুমিজনীয়ে মাত এষাৰ দিয়াহি নাই। মনটো বেয়াই লাগিছিলে। কি কৰিছিলানো ভিতৰত? বমা ভিতৰত কিবা কাম এটা কৰি আছিলোঁ। তাই কি কাম কৰিছিলে তাইহে জানে আৰু। অকল ভিতৰটোতে সোমাই থাকিব, কাম নাই বন নাই। আলহী এগৰাকী আহিলে যে কিবা এটা দিব লাগে, তামোল চালি চাহ জলপান, খবৰেই নাথাকে ইহঁতৰ। অকল মোলৈ বাট চাই থাকিব ইহঁতি, গম পাইছেনে বাইদেউ? যা বেগেতে গৈ চাহ অকণমান বনাই আনগৈ। বাইদেৱে চাহ এটোপা খাই যাওক। অঁ খুৰী, মই চাহ অকণমান বনাই আনোগৈ। অ' বমা নাযাবগৈ দেই, চাহ অকণমান খাই যাওক। হ'ব হ'ব, মই চাহ তাহ নাখাওঁ, মোৰ দেৰিয়ে হৈছে, যাওঁগৈ গম পাইছানে? মোৰ মানে বহুত দেৰি হৈছে, যাওঁ যাওঁ কৰি আছোঁ অথনিৰ পৰা। যা আকৌ বেগেতে চাহখন বনাই আনগৈ, ভেবা লাগি যে চাই আছোঁ, সোনকালে যা। অঁ গৈছোঁ খুৰী গৈছোঁ। অ' বমা চাহখন খাই যাওক, চাহখন যদি খাই নাযায় মই কিন্তু বহুত বেয়া পাম আপোনাক। ঠিক আছে তেন্তে হ'লে, ইমান জোৰ কৰিছা, চাহ অকণমান খাই যাওঁ বাৰু। মূৰ্খ চবে একোৱে নাজানে, গম পাইছেনে বাইদেউ? নিজে কমচে কম চাহ অকণমান বনাই আনিব লাগে বুলি জানিব লাগে নাই ইমান ডাঙৰ ছোৱালীজনী। মই যেতিয়া কৈছোঁ তেতিয়াহে তাই গৈছে, তাকো ভেবা লাগি চাই আছে। দেখিলে নহয়, এইজনী ছোৱালীক আপুনি কি দৰা দেখুৱাম বুলি ভাবিছে? নাই 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 বাইদেউ, আপুনি লাজ অপমান পাবলৈ মিছাকৈ এনেকুৱা ছোৱালীক কেতিয়াও দৰা নেদেখুৱাব। নাই, মই কিন্তু পচন্দ নকৰোঁ দেই এনেকুৱা ছোৱালী। মোৰ ভাল নলগা হৈছে একদম, মানে কৈছোঁ নে কাণ্ড কাৰখানা বুজিছানে? এনেকুৱা মানে কি ক'ম আৰু, মই কি ক'ম মই ভাবি নাপাওঁ। এনেকুৱা ছোৱালীৰ লগত থাকিলে পাগল হ'ব লাগিব, গম পাইছেনে বাইদেউ? নহয় অ' ববিতা, ছোৱালীবোৰ তেনেকুৱাই। ইহঁতিতো এতিয়া নাজানে, লাহেকৈ শিকিবহে। তুমি শিকাব লাগিব, তেতিয়াহে বুজি পাব, তেতিয়াহে জানিব। কোনে খং ৰাগ কৰিলে ইহঁতি কামবিলাক নিশিকে নহয়। তুমি অকণমান ভুল কৰিছা নেকি? কোৱাৰ কাৰণে বেয়া নাপাবা কিন্তু। জানো পাই বাইদেউ, মইনো কি ভুল কৰা দেখিলে আপুনিহে জানে আৰু দেই। অ' বৰমা আহক, ভিতৰতে চাহ খাব আহক, ভিতৰৰ ডাইনিঙতে দিছোঁ। হ'ব হ'ব ৰুমি, ইয়ালৈকে লৈ আহা, ইয়াতে খাওঁ। নহয় বৰমা, ভিতৰলৈকে আহকচোন। অ' খুৰী, আপোনাকো দিছোঁ, আহক। হ'ব হ'ব গৈছোঁ। বাইদেউ ব'লক, ভিতৰতে চাহকণ খাব। ঠিক আছে তেন্তে ব'লা, তোমালোকে জোৰ কৰিছা যেতিয়া ভিতৰতে খাওঁগৈ, ব'লা ব'লা। আহক আহক বৰমা, ব'লক ভিতৰলৈ আহক আকৌ। অঁ ডিঙি মেলি মেলি কাক চাইছেনো? কোনোবা অহা কথা আছে নেকি? অঁ শুনিছে হয়, মাত চাত নাই যে, কি হ'ল? ভেবা লাগি চাই আছে যে সেইফালে। মোৰ লগৰ এজন অহা কথা আছে অ', সৰুকালৰে বন্ধু এজন। কালি কোৱা নাছিলোঁ জানো আলহী আহিব আলহী আহিব? পাহৰিলাই নেকি? তাক যে কিমান দিন দেখা নাই, একেবাৰে চাবলৈ মন গৈছে। একেবাৰে বহুত বছৰ হ'ল নহয়, কেনেকুৱা মানে লগৰ আছিলে আমি, একেবাৰে ইটোৱে সিটোক এৰি থাকিবই নোৱাৰোঁ, গম পাইছানে? বহুত দিনৰ মূৰত আকৌ যে আপোনালোকে লগ পোৱা পুৰি হ'ল, যোগাযোগটো কেনেকৈ হ'ল? ক'ত থাকে তেখেত? তুমি কি কথা কৈছাহে? আজিকালি মোবাইলটো এনেই হ'ল নেকি হা? সেই মোবাইলটোৰ যোগেদিয়ে আমি যোগাযোগ কৰিলোঁ, আৰু সেই নাম্বাৰটো ক'ত পালোঁ সেইটো সোধা। অঁ নাম্বাৰটোনো ক'ত পালে আপুনি? নাম্বাৰটো ক'ত পালোঁ জানা? আৰু এজন লগৰ লগ পালোঁ নহয় সেইদিনা বজাৰলৈ যাওঁতে লগ পাই কথা পাতোঁতে তেতিয়া তাৰ কথা ওলালে। তাৰ কথা পাতোঁতে মানে তেতিয়া কৈছোঁ যে মোক মোবাইল নাম্বাৰটো যদি পালোঁহেঁতেন, তাৰ লগত একদম হেঁপাহ পলাই কথা পাতিলোঁহেঁতেন। বহুত বছৰ লগ পোৱা নাই, বৰ মনত পৰিছেও। এনেকৈ কওঁতে সি ক'লে বোলে মোৰ ওচৰতে নাম্বাৰটো আছেও। তেতিয়া মই ভালেই পালোঁ। তাৰপৰা ঠিক আছে তেন্তে হ'লে, বৰ ভাল কথা বুলি কৈ মই নাম্বাৰটো ল'লোঁ, কথা পাতিলোঁ। দুয়োটাই কথা পাতোঁতে সি ক'লে যে মই তহঁতৰ ঘৰলৈ গৈ আছোঁ দেই, ঘৰলৈ যাম, তহঁতৰ ঘৰতো যাম, এনেকৈ ক'লে। মই আৰু ক'বলৈ বা কিমান ফূৰ্তি লাগিছে। সেই এতিয়া মই তাক আৰু মুখলৈ মানে তাৰ মুখখন দেখিম, চাম, কথা পাতিম, এনেকৈয়ে মানে ডিঙি মেলি মেলি চাই আছোঁ। তুমি ক'লেনো কি হ'ব? সৰুকালৰ পৰাই মোৰ লগৰ বন্ধু নহয় জানো? সৰুকালৰ মৰম চেনেহবোৰ বহুত বেছি মৰম চেনেহ থাকে, সেইটো সকলোৱে জানে। তেখেত থাকে ক'ত? গুৱাহাটীত থাকে, গুৱাহাটীতে চাকৰি কৰে। এতিয়া পুতেকেও চাকৰি পালে নহয়। অ' আই, পুতেকেও চাকৰি কৰে? কি চাকৰি কৰেনো পুতেকে? ল'ৰাটোৱে অইলত চাকৰি কৰে বুলি কৈছিলে। অ' হয় নেকি? বৰ ডাঙৰ চাকৰি কৰে দেখোন। আহিছে যেন পাইছোঁ দেই, গাড়ী এখন দেখিছোঁ। ঠাণ্ডা পানী যোগাৰ কৰাকৈ যোৱা। কৰোঁগৈ। আপোনাৰ একেবাৰে তত নাইকিয়া হৈছে, একেবাৰে বন্ধুৱে আহিছে যে। আপোনাৰ লগৰজনক মাত খাত দি যাওঁ আকৌ, তাৰপাছত ঠাণ্ডা পানী আনিমগৈ। কি কথা কৈছেহে? মানুহ পোৱাহিয়ে নাই, মই হেনো ঠাণ্ডা পানী যোগাৰ কৰোঁগৈ। কি যে কথাবোৰ কয় মানুহজনে। ঠিক আছে বাৰু, মাত খা দি ল'বা।